আমাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 162তম যি জন্ম জয়ন্তী উদযাপন কৰিছে। জন্ম জয়ন্তীত আমাৰ গোসাইগাঁও সারা বাঙালী বিটিআৰৰ বাঙালী যি যুৱ ফেডাৰেশ্যনৰ ফালৰ পৰা গোসাইগাঁৱত যি আয়োজিত যি আজি ৰবীন্দ্ৰ ঠাকুৰৰ যি জন্ম জয়ন্তী অনুষ্ঠান, মই নিজকে বহুত আনন্দিত আৰু গৰ্বিত বুলি অনুভৱ কৰিছোঁ যে আজি ইমান ধুনীয়া এটা অনুষ্ঠান যে আমাৰ বিটিআৰত যে আজি আমাৰ ভাই বন্ধুবিলাকে চবে মিলি যে কৰিব পাৰিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত এটা ষ্টেচু অলৰেডি উদযাপন হৈ গ'ল, তো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগত ইমানখিনি ক'ব খুজিছোঁ যে আমাৰ যি সারা বিটিআৰৰ বাঙালী ফেডাৰেশ্যনৰ ফালৰ পৰা লগত চবৰ যি সহযোগিতা, সব জাতি জনগোষ্ঠী যে সহায় কৰিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত আমাৰ যে বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এখেতে সহায় সহযোগিতা আগবঢ়োৱাত আমাৰ প্ৰগ্ৰামখিনি ইমান গৰ্জিয়াছ হৈছে। আৰু এটা বস্তু মই ক'ব পাৰোঁ যে বিটিআৰৰ চিফ প্ৰমোদ বড়ো মহোদয়ৰ নেতৃত্বত আমাৰ বিটিআৰত বসবাস কৰা সব জাতি জনগোষ্ঠীৰ উন্নতি হৈ আছে। আৰু সবৰ হৈ আমাৰ চিফ মহোদয়ে সবৰ হৈ চিন্তা কৰি আছে, চৰ্চা কৰি আছে। আৰু আমাৰ বিশেষকৈ বঙালীক ইমান প্ৰাধান্য দিছে যে বঙালীৰ যিমান সংগঠন আছে, যিমান বুদ্ধিজীৱী আছে, ইতিমধ্যে আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াই কমচে কম সব সংগঠন আৰু সব আমাৰ বিটিআৰৰ মুৰব্বীসকল বুদ্ধিজীৱীসকলৰ লগত বহি বিটিআৰৰ যি বেংগলী বসবাস কৰা বেংগলীসকলৰ যি সমস্যা আছে সেইটো সমাধান কৰাৰ কাৰণে এখেতে কথাও দিছে। আৰু ইতিমধ্যে যোৱাকালি এখেতে আমাৰ ৰাজ্যপাল মহোদয়ক লগ কৰি যে আমাৰ ই ভোটাৰৰ সমস্যা, আমাৰ যে আধাৰ কাৰ্ডৰ সমস্যা, আমাৰ PRCৰ সমস্যা, লেণ্ডৰ সমস্যালৈ ইতিমধ্যে কথা পাতিলে আৰু অতি সোনকালে এখেতে এই সমস্যা সমাধান কৰিম বুলি কথা দিছে। আৰু মোৰ এটা বিশ্বাস যে 100% আমাৰ বিটিআৰ CM কামখিনি কৰিব পাৰিব। আৰু মই গোটেই বিটিআৰৰ বঙালীক ইমানখিনি ক'ম যে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে যে বিটিআৰৰ CM প্ৰমোদ বড়ো মহোদয়ক যে এখেতৰ নেতৃত্বত যে ইমান ডাঙৰ এটা ষ্টেপ লৈছে, যে আগৰ চৰকাৰে কেতিয়াও চিন্তা কৰা নাই যে আমাৰ বঙালীৰ যদি চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে এই আমাৰ মাটিৰ যি সমস্যা, আমাৰ যিবিলাক প্ৰব্লেম হৈছে আজিলৈকে এখেতে সমস্যাৰ সমাধানো কৰা নাই, চিন্তা চৰ্চাও কৰা নাই। কিন্তু বিটিআৰৰ CM প্ৰমোদ বড়ো মহোদয়ৰ নেতৃত্বত যে আজি বিটিআৰত সারা গোটেই বিটিআৰত রবীন্দ্র ঠাকুরের যে জন্ম জয়ন্তী অনুষ্ঠান গোটেই বিটিআৰত ইমান হৈছে ফার্স্ট টাইম যে এখেতৰ উৎসাহত এখেতৰ নেতৃত্বত যে গোটেই অঞ্চলত যে রবীন্দ্র জয়ন্তী অনুষ্ঠান হৈ আছে। আপোনালোকেও দেখা পাইছে সাংবাদিক ভাইসকলে যে আজিলৈকে যে গোসাইগাঁৱত ইমান ডাঙৰ এটা অনুষ্ঠান যে রবীন্দ্র ঠাকুৰৰ জন্ম জয়ন্তী অনুষ্ঠান হোৱা নাই, কিন্তু আজি এখেতেৰ যি ছাপোৰ্ট দিছে তাৰ কাৰণে আমাৰ সব ল'ৰাবিলাকে সব জাতি জনগোষ্ঠী সহায় কৰি অনুষ্ঠানটো কৰি আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই গোসাইগাঁও টাউনৰ মাজমজিয়াত আমাৰ বিটিআৰ বাঙালী ফেডাৰেশ্যনৰ উদ্যোগত ইয়াতে 162তম আমাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ টেগোৰ তেখেতৰ মানে জন্ম দিৱস ইয়াতে উদযাপন কৰা হৈছে। তো মই আজিৰ এই পবিত্ৰ দিনটোত গোটেই বিশ্ববাসীক ৰবীন্দ্ৰনাথ টেগোৰৰ জন্ম দিৱসৰ মানে শুভেচ্ছা যাচিছোঁ। এইটো আমাৰ ভাৰতৰ কাৰণে খুব গৌৰৱৰ কথা। তেখেতে প্ৰথম নন ইউৰোপীয়ান মানুহ যোনে নোবেল বঁটা বিজয়ী হৈছিল। 1913 চনত প্ৰথমবাৰৰ কাৰণে এজন নন ইউৰোপীয়ান মানুহে নোবেল বঁটা বিজয়ী হৈ তেখেতে এটা মানে বুৰঞ্জী ৰচিছিলে আৰু সকলোকে গৌৰৱান্বিত কৰিছিলে। এইটো ভাৰতবাসী বুলি নহয়, যিমান নন ইউৰোপীয়ান মানুহ তেখেতসকলৰ কনফিডেন্সটো বাঢ়িছিল যে আমি ইউৰোপীয়ান নহ'লেও নোবেল বঁটা আমি বিজয়ী হ'ব পাৰোঁ। আৰু তেখেতৰ যোনটো সৃষ্টিৰাজি আছে এইটো মানে ভাৰতৰ কাৰণে নহয়, গোটেই বিশ্বৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু তেখেতৰ যিখিনি লিখনি, তেখেতৰ কবিতা, তেখেতৰ যিখিনি গীত মাত তেখেতে লিখিছিলে, এইবিলাক মানে মানৱ সভ্যতাৰ কাৰণে এটা অনুসৰণ কৰিবলগীয়া কথা। আৰু সদায় এইটো মানে মানৱ সভ্যতাক অনুপ্ৰেৰণা যোগাইছে। এইকাৰণে তেখেতৰ জন্ম দিৱসটো বিশেষ মানে এটা ইম্পৰ্টেঞ্চ এটা লাভ কৰিছে গোটেই বিশ্বত, ভাৰতত বুলি নহয়, গোসাইগাঁৱত বুলি নহয়। আমাৰ নৱপ্ৰজন্মই
তেখেতৰ যোনটো মানে সৃষ্টিৰাজি এইটো কবিতাই হওক বা গীত মাতে হওক এইটো যদি অনুসৰণ কৰিব পাৰে এইটো যদি পঢ়িব পাৰে তেনেহ'লে নিজৰ জীৱনটো গঢ়াৰ লগতে আমাৰ মানে সমাজত কেনেকৈ আমি জীয়াই থাকিব লাগে আমি মানুহ হিচাপে কেনেকৈ জীয়াই থাকিব লাগে প্ৰকৃতিৰ লগত কেনেকৈ মিলি থাকিব লাগে এইবিলাক আমি শিকিব পাৰিম গতিকে এইটো যে পবিত্ৰ দিনটোত আকৌ এবাৰ গোটেই বিশ্ববাসীক মই